চলিছে চলিব এই আন্দোলন চলিছে চলিব এই আন্দোলন চলিছে এই চলিছে এই চলিছে ন্যায় অবহেলা শান্ত নহওক ন্যায় অবহেলা শান্ত নহওক ন্যায় আমাক লাগিবই ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমৰ জিলা সদৰ আৰু মহকুমা সদৰত আমি মছাল এই টৰ্চ ৰেলী কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল যে বৰ্তমান সংসদত শীতকালীন অধিৱেশন চলি আছে ভাৰতত পাৰ্লিমেণ্ট, আৰু এই উইণ্টাৰ ছেশ্যন পাৰ্লিমেণ্টত আমাৰ দাবী আছিল যে BTR বা বড়ো শান্তি চুক্তি সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা, 125th এমেণ্ডমেণ্ট যি সংবিধান সংশোধনী বিধেয়ক, আৰু যাৰ দ্বাৰা BTC বা বৰ্তমান BTRখন অধিক ক্ষমতা সম্পন্ন, মোৰ অট'নমিৰ মোৰ ফাইনেন্সিয়েল পাৱাৰৰ কথা বা অধিক ক্ষমতা সম্পন্ন কৰা, সীমা সম্প্ৰসাৰণ কৰা, আৰু কাৰ্বি আংলং বড়োসকলৰ ST হিল প্ৰদান কৰা, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বিদ্যালয় প্ৰাদেশিকৰণ, NDB সকলো কেছ উঠাই লোৱা, 1500 কোটি টকাৰ সকলো যিখিনি আন্তঃগাঁথনি যিখিনি শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান তাত লিখা হৈছিল, সকলো এই অনুষ্ঠান প্ৰতিষ্ঠান 1500 কোটি টকাৰে নিৰ্মাণ কৰা, এই আটাইবিলাক দফাক লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই সঘনাই আমি ভাৰত চৰকাৰক, গৃহমন্ত্ৰী ডাঙৰীয়াক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই আহি আছোঁ যে যিকোনো পৰিৱেশত যিকোনো বিনিময়ত ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যি আমাক কথা দিছিল যে চুক্তিৰ সকলো দাড়ি কমা ৰূপায়ণ কৰা হ'ব, চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব, আৰু এই কথাটো লৈ আমি ভাৰত চৰকাৰক সিদিনাখন দিল্লীত যন্তৰ মন্তৰত আমি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদিও আমি আহ্বান জনাইছোঁ। 29 তাৰিখে আমি ৰেলী কাৰ্যসূচী লৈছিল, ইয়াৰ যোগেদিও আহ্বান জনাইছোঁ। পুনৰ আজি এই সংসদত শীতকালীন অধিৱেশন যিহেতু চলি আছে, আৰু আজি আমি দেখিবলৈ পালোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া কোকৰাঝাৰৰ MP সাংসদ তেখেতে এই বিধেয়কখন বা BTR বড়ো চুক্তি সকলো দফা ৰূপায়ণ কৰিব লাগে বুলি তেওঁ আজি সংসদত উত্থাপন কৰিছে। আমি ভাৰত চৰকাৰৰ প্ৰতি আশাবাদী, দৃঢ় বিশ্বাসী। এতিয়াও আমি ৰখিছোঁ যে গৃহমন্ত্ৰীয়ে যি কথা কৈছিল সকলো দফা আখৰে আখৰে ৰূপায়ণ হওক, আৰু এই শীতকালীন অধিৱেশনত 125th যি এমেণ্ডমেণ্ট সেইটো বিধেয়কখন পাছ কৰি পেলাই BTCখন অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে ভাৰত চৰকাৰে দায়বদ্ধতাৰে কাম কৰক। সেইটোৱে আমাৰ আজিৰ এই মাৰ্চ মানে টৰ্চ ৰেলীৰ মূল উদ্দেশ্য, আৰু এই মানে কাৰ্যসূচীৰ যোগেদি ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। ধন্যবাদ। চলিছে এই চলিছে BTR চুক্তি ৰূপায়ণ কৰক, BTR চুক্তি ৰূপায়ণ কৰক, শীঘ্ৰে BTR চুক্তি ৰূপায়ণ নহ'লে আমি শান্ত নহওঁ, শীঘ্ৰে BTR চুক্তি ৰূপায়ণ নহ'লে আমি শান্ত নহওঁ। চুক্তি অধিক শক্তিৰে ৰূপায়ণ কৰক।